মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ইংৰাজী পাঠ্যপুথি ছানবীম ইংলিছ ৰিডাৰ পাৰ্ট 1ৰ টম ছয়াৰ শীৰ্ষক লেচনটোৰ অসমীয়া ভাঙনিৰে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ এই পাঠটো উলিয়াই ল'বা। টম ছয়াৰ লেচন 2। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠটোৰ আৰম্ভণিতে এটা বাকচৰ ভিতৰত থকা সেই শাৰীকেইটা নিশ্চয় লক্ষ্য কৰিছা। গতিকে আহাচোন সেই শাৰীকেইটাই কি কৈছে। হিয়াৰ ইজ এ পিকচাৰ শ্ব'য়িং এ চেষ্ট অফ হিডেন ট্ৰেজাৰ। ইয়াত এখন ছবি আছে, যিখন ছবিয়ে দেখুৱাইছে এটা গুপ্ত ধন ভাণ্ডাৰ। লুক এট ইট কেয়াৰফুলি, ইয়াক ভাল ধৰণে লক্ষ্য কৰা, এণ্ড চে হুৱেৰ ইট ইজ হিডেন, আৰু কোৱা ইয়াক ক'ত লুকুৱাই থোৱা আছে। নাও টক উইথ ইয়'ৰ ফ্ৰেণ্ড, এতিয়া তুমি তোমাৰ বন্ধুৰ সৈতে কথা পতা, এণ্ড চে, আৰু কোৱা হোৱাট উইল ইউ ডু, তুমি কি কৰিবা, ইফ ইউ ফাইণ্ড ছাচ ট্ৰেজাৰ, যদিহে তুমি এনেকুৱা ধৰণৰ ধন পোৱা। এতিয়া তলত মন কৰা, ইয়াত আই উইল বুলি মাজভাগত আছে, আৰু আই উইল মানে মই কৰিম, অৰ্থাৎ মই কি কৰিম। প্ৰথমতে আছে ইনফৰ্ম দ্য পুলিচ, যে পুলিচক মই জনাম। টেল মাই ফ্ৰেণ্ড এণ্ড গ' দেয়াৰ, মোৰ বন্ধুক ক'ম আৰু তালৈ যাম। টেল মাই এল্ডাৰ্ছ, মোৰ বয়োজ্যেষ্ঠসকলক ক'ম। গ' ফৰ এন এডভেঞ্চাৰ উইথ মাই ফ্ৰেণ্ড, যে দুঃসাহসিক এটা কাম কৰাৰ বাবে মোৰ বন্ধুৰ সৈতে যাম। গ' দেয়াৰ এণ্ড কালেক্ট দ্য ট্ৰেজাৰ, যে তালৈ যাম আৰু মই সেই ধনৰাশি সংগ্ৰহ কৰিম। নাও লেট আছ ৰিড এ ষ্টৰী এবাউট এ য়ং বয় টম এণ্ড হিজ ফ্ৰেণ্ড হাক। এতিয়া আহাচোন আমি টম আৰু তেওঁৰ বন্ধু হাকৰ বিষয়ে থকা এটা কাহিনীৰ বিষয়ে আলোচনা কৰোঁ। লেটছ ফাইণ্ড আউট হোৱাট হেপেন টু দেম, আৰু তেওঁলোকৰ কি ঘটিছিল সেই বিষয়েও বিচাৰি উলিয়াওঁ। টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ, যে দুঃসাহসিক কাম কৰাটো টমৰ প্ৰিয় আছিল। হি হেড অলৱেজ ড্ৰিমড অফ ফাইণ্ডিং বক্সেছ অফ হিডেন ট্ৰেজাৰ ইন হাণ্টেড হাউচেছ, যে জয়াল ঘৰবিলাকত গুপ্ত ধনৰ সন্ধান কৰাৰ প্ৰায় তেওঁ সপোন দেখিছিল। চ' হি মেড এ প্লেন উইথ হিজ ফ্ৰেণ্ড হাক, সেইবাবে তেওঁ তেওঁৰ বন্ধু হাকৰ সৈতে এটা আঁচনি প্ৰস্তুত কৰিছিল। অন এ ছেটাৰডে ইভিনিং, এদিন শনিবাৰে সন্ধ্যা, দ্য টু ফ্ৰেণ্ডছ, এই দুয়োজন বন্ধুৱে ডিচাইডেড টু গ' অন এ ট্ৰেজাৰ হাণ্ট, এনে ধনৰ সন্ধান কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। দি টু বয়জ চিলেক্টেড এ ব্ৰকেন ডাউন হাউচ ইন এ কুৱাইট প্লেচ, এটা নিৰ্জন ঠাইত অৱস্থিত ভগা ঘৰ এই ল'ৰা দুটাই বাছনি কৰিছিল। ইট ৱাজ এট এ ডিষ্টেঞ্চ, এই ঘৰটো আছিল অলপ আঁতৰত, ফাৰ এৱে ফ্ৰম দ্য ভিলেজ, গাঁৱৰ পৰা বহু দূৰৈত। আই ড'ণ্ট ৱান্ট টু গ' টু এ হাণ্টেড হাউচ, মই এটা নিৰ্জন ঘৰলৈ বা জয়াল ঘৰলৈ যাবলৈ নিবিচাৰোঁ। আই এম এফ্ৰেইড অফ ঘোষ্ট, যে মোৰ ভূত প্ৰেতলৈ ভয় লাগে। হাক ছেইড টু টম, হাকে টমক কৈছিল। কাম অন হাক, আহা হাক। ঘোষ্ট ড'ণ্ট কাম বিফ'ৰ মিডনাইট, যে মাজৰাতিৰ আগত কেতিয়াও ভূত প্ৰেত নাহে। উই ওণ্ট বি দেয়াৰ দ্য হোল নাইট, আমি গোটেই ৰাতিটো তাত নাথাকোঁ। টম এচিউৰ্ড হিজ ফ্ৰেণ্ড, টমে তেওঁৰ বন্ধুক নিশ্চিতি প্ৰদান কৰিলে। এতিয়া তোমালোকে এই দৃশ্যটোলৈ চোৱা। এই দৃশ্যটোত তেওঁলোকে গৈ কেনেধৰণে গুপ্তধনৰ সন্ধান কৰিছিল সেই বিষয়ে তোমালোকে দেখা পাবা। টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ আৰ্মড উইথ এ পিকেক্স এণ্ড এ স্পেড, টম আৰু হাকে ঘৰটোৰ ভিতৰলৈ প্ৰৱেশ কৰিলে হাতত এখন খন্তি আৰু এখন বেলচা লৈ। দে ষ্টাৰ্টেড ডিগিং এট এ পাৰ্টিকুলাৰ প্লেচ ইনচাইড দ্য হাউচ, ঘৰটোৰ ভিতৰৰ এটা নিৰ্দিষ্ট জেগাত তেওঁলোকে খান্দিবলৈ আৰম্ভ কৰিলে। আফটাৰ ডিগিং ফৰ ছাম টাইম দে ৱেৰ টায়াৰ্ড, কিছু সময় খন্দাৰ পাছত তেওঁলোকে ভাগৰুৱা অনুভৱ কৰিলে। এণ্ড ষ্টপ ডিগিং, আৰু খন্দা বন্ধ কৰিলে। জাষ্ট এট দ্য ম'মেণ্ট দে হিয়েৰ্ড এ ভইচ আউটছাইড,
সেই মুহূৰ্ততে বাহিৰত তেওঁলোকে এটা শব্দ শুনিবলৈ পালে। শ্বকড, তেওঁলোকে ভয় খালে। দে লেফ্ট দেয়াৰ পিকেক্স এণ্ড স্পেড, তেওঁলোকে তেওঁলোকৰ খন্তিখন আৰু বেলচাখন এৰিলে। ৰেন আপ দ্য ষ্টেয়াৰকেছ, তেওঁলোকে সেই খটখটিয়েদি ওপৰলৈ গ'ল। এণ্ড হাইড দেমছেল্ফ ইনচাইড এ ৰুম অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ, আৰু সেই প্ৰথম মজিয়াৰ এটা ৰুমৰ ভিতৰত নিজকে লুকুৱালে। থ্ৰু এ হোল ইন দ্য ফ্ল'ৰ অৱ দ্য ৰুম, সেই কোঠাটোৰ মজিয়াৰ এটা ফুটায়েদি দে চ টু মেন এণ্টাৰিং দ্য হাউচ, তেওঁলোকে দুজন মানুহক সেই ঘৰটোৰ ভিতৰলৈ সোমাই অহা দেখিবলৈ পালে। ওৱান ৱাজ এ ৱেল ন'ন থিপ নেম জো, এজন আছিল সকলোৰে বাবে পৰিচিত এজন চোৰ, আৰু তেওঁৰ নাম আছিল জো। হি ৱাজ টল, তেওঁ ওখ আছিল। দি আদাৰ মেন ৱাজ শ্বৰ্ট এণ্ড লেম, আৰু অন্যজন মানুহ আছিল চাপৰ আৰু খোৰা। দি টু মেন ন'টিছড, সেই দুইজন মানুহে লক্ষ্য কৰিছিল দ্য পিকেক্স এণ্ড দ্য স্পেড লেফ্ট বিহাইণ্ড বাই টম এণ্ড হাক, টম আৰু হাকে এৰি থৈ যোৱা সেই খন্তিখন আৰু সেই বেলচাখন। এণ্ড দে ষ্টাৰ্টেড ডিগিং এট দ্য প্লেচ দ্য বয়জ হেড চ'জেন, আৰু সেই ল'ৰাকেইজনে নিৰ্বাচন কৰা ঠাইডোখৰতেই তেওঁলোকে খান্দিবলৈ আৰম্ভ কৰিছিল। আফটাৰ ছাম টাইম, কিছু সময়ৰ পাছত, জ'জ স্পেড ষ্টাক ছামথিং ছলিড, জোৰ বেলচাখনে কিবা টান বস্তুত খুন্দা মাৰিছিল। এণ্ড চুন হি ডাগ আউট এ বক্স ফুল অৱ গ'ল্ড কইনছ, আৰু তেওঁ তৎক্ষণাত সেই ঠাইৰ পৰা এটা সোণেৰে ভৰ্তি হৈ থকা পেৰা উলিয়াই আনিছিল। দি টু মেন ক্ৰাইড আউট ইন জয়, সেই দুয়োটা মানুহেই আনন্দত চিঞৰিছিল। ইটছ এ গ্ৰেট ডিস্কভাৰী, এইটো এটা ডাঙৰ আৱিষ্কাৰ। আই ৱণ্ডাৰ হু বাৰিড দ্য বক্স ইন দিছ হাউচ, জো ছেইড টু হিজ ফ্ৰেণ্ড, জোয়ে তেওঁৰ বন্ধুক কৈছিল যে মই আচৰিত হৈছোঁ, কোনে বাকচটো এই ঘৰটোৰ ভিতৰত পুতি ৰাখিছিল। ফৰগেট দ্য মেন হু বাৰিড দ্য বক্স, যে কোনে বাকচটো পুতি ৰাখিছিলে সেই বিষয়ে পাহৰি যোৱা। হেভ ইউ থট অফ দ্য পিকেক্স এণ্ড দ্য স্পেড, তুমি বাৰু সেই খন্তি আৰু বেলচাখনৰ কথা ভাবিছানে। হু লেফ্ট দেম হিয়েৰ, এইকেইটা কোনে ইয়াত এৰিলে। আই থিংক ছাম ওৱান হেড কাম হিয়েৰ বিফ'ৰ উই এৰাইভড, মই ভাবিছোঁ যে আমি এই ঘৰটো উপস্থিত হোৱাৰ আগতেই কোনোবা ইয়ালৈ আহিছিল। লেটছ চাৰ্চ দ্য হাউচ, আহা এই ঘৰটোত অনুসন্ধান কৰোঁ। দি মেন লেফ্ট দ্য পিকেক্স ইন দ্য ৰুম, সেই মানুহজনে এই খন্তিখন এই ৰুমটোত এৰি থৈ গৈছে। আই এম চিয়'ৰ হি ইজ নাও হাইডিং অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ, মই নিশ্চিত সি এতিয়া সেই প্ৰথম মজিয়াতেই লুকাই আছে। ছেইড জো টু হিজ কম্পেনিয়ন, জোয়ে তাৰ লগৰীয়াজনক কৈছিল। হি ষ্টাৰ্টেড গ'য়িং আপষ্টেয়াৰ্ছ উইথ হিজ কম্পেনিয়ন, তেওঁ তেওঁৰ লগৰীয়াৰ সৈতে ওপৰ মহলালৈ যাবলৈ আৰম্ভ কৰিছিল। টু বয়জ ফেল দেয়াৰ ব্লাড ৰানিং ক'ল্ড, ল'ৰা দুটাই তেওঁলোকৰ তেজবোৰ ঠাণ্ডা হৈ যোৱা যেন অনুভৱ কৰিছিল। থেংকফুলি, ভাগ্যক্ৰমে, দ্য অ'ল্ড ষ্টেয়াৰ্ছ কলেপ্সড, সেই পুৰণা খটখটিটো ভাগি পৰিছিল। এণ্ড জো টপেলড টু দ্য গ্ৰাউণ্ড, আৰু জো মাটিত বাগৰি পৰিছিল। দি বয়জ বিগান টু ব্ৰেথ মোৰ ইজিলি, আৰু ল'ৰাকেইটাই তেতিয়াহে বৰ সহজতে উশাহ ল'বলৈ আৰম্ভ কৰিছিল। ৰেপিং দ্য বক্স উইথ এ ব্লেংকেট, এখন ব্লেংকেটৰ সৈতে সেই বাকচটো মেৰিয়াই জো লিফটেড ইট অন হিজ শ্ব'ল্ডাৰ, জোয়ে সেই বাকচটো কান্ধত তুলি ল'লে। এণ্ড দ্য মিন লেফ্ট দ্য প্লেচ, আৰু সেই মানুহ দুজনে জেগাডোখৰ এৰিলে। অন ছিইং দ্য টু মেন লিভিং দ্য হাউচ, মানুহ দুজনে ঘৰটো এৰি থৈ যোৱা দেখা পাই টম এণ্ড হাক ৰেন ডাউনষ্টেয়াৰ্ছ, টম আৰু হাকে তলৰ মহলালৈ দৌৰি আহিলে। থেংক গড, ধন্যবাদ হে ভগৱান। উই হেড এ নেৰো এস্কেপ, যে আমি খুব নিকটতে সাৰি গ'লোঁ। হাক ছেইড টু টম, হাকে টমক ক'লে।
চি আই টল্ড ইউ চোৱাচোন মই তোমাক কৈছিলোঁৱেই ট্ৰেজাৰ্ছ আৰ ইনডিড বাৰিড ইন হাণ্টেড হাউচেছ যে এনে ধনবিলাক কোনো জয়াল ঘৰৰ ভিতৰত পুতি থোৱা হয় ছেইড টমে কৈছিল বাট হুৱেৰ ইজ দ্য ট্ৰেজাৰ টম কিন্তু সেই ধনখিনি ক'লৈ গ'ল টম উই কেম লুকিং ফৰ ইট আমি সেয়া বিচাৰি আহিছিলোঁ এণ্ড মিছড ইট আৰু এয়া আমি হেৰুৱালোঁ দে ডাগ দ্য প্লেচ উইথ দ্য হেল্প অফ আৱাৰ টুলছ আমাৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰিয়ে তেওঁলোকে এই ঠাইডোখৰ খান্দিলে এণ্ড টুক এৱে দ্য গ'ল্ড কইনছ আৰু সেই সোণৰ মুদ্ৰাখিনি লৈ গ'ল গ্ৰাম্বল্ড হাকে অসন্তুষ্টি প্ৰকাশ কৰি কৈছিল ডণ্ট ৱৰি হাক দুখ নকৰিবা হাক ছেইড টমে কৈছিল লেটছ গ' এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰেজাৰ ইন চাম আদাৰ হাণ্টেড প্লেচ যে ব'লা আমি এনেকুৱা ধৰণৰ গুপ্ত ধন ভাণ্ডাৰৰ বিষয়ে অন্য কোনো জয়াল ঠাইত অনুসন্ধান কৰোঁগৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আশা কৰিছোঁ তোমালোকে নিশ্চয় এই পাঠটোৰ অসমীয়া ভাঙনিসহ বুজিবলৈ চেষ্টা কৰিবা আৰু বাৰে বাৰে অধ্যয়ন কৰিবা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি পাঠটোৰ বিভিন্ন প্ৰশ্নোত্তৰ শিতানৰ বিষয়ে সামগ্ৰিকভাৱে আলোচনা কৰিম গতিকে আজিলৈ সামৰিছোঁ ধন্যবাদ